ভাৰতীয় ৰেল হৈছে ভাৰতৰ বাবে এক উল্লেখনীয় ৰেল প্ৰতিষ্ঠান। এই ৰেল প্ৰতিষ্ঠান ভাৰতৰ তথা অন্য প্ৰান্তৰ লগতে অসংখ্য যাত্ৰী তথা মাল বস্তু কঢ়িওৱাৰ ক্ষেত্ৰত, ভাৰতৰ অৰ্থনীতিৰ ক্ষেত্ৰত, ভাৰতৰ সামাজিক ক্ষেত্ৰত, ভাৰতৰ ইতিহাসৰ ক্ষেত্ৰত, ভাৰতৰ সংস্কৃতিৰ ক্ষেত্ৰত, ভাৰতৰ ৰাজনীতিৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিছে। এতিয়া মই ভাৰতীয় ৰেলৰ কথা কৈছোঁ। ভাৰতীয় ৰেল মই আগৰ আপোনালোকৰ ইউটিউবৰ চেনেলত দেখুৱাইছিলোঁ ভাৰতৰ প্ৰথমটো ৰেল ষ্টেচন। এতিয়া আপোনালোকক দেখুৱাম ভাৰতৰ চতুৰ্থটো ৰেল ষ্টেচন। ভাৰতৰ প্ৰথমটো ৰেল ষ্টেচন হৈছে 1853 চনৰ 16 এপ্ৰিল মুম্বাইৰ পৰা থানালৈ গৈছিলে 38 কিলোমিটাৰ মুম্বাই ছত্ৰপতি শিৱাজী ৰেলৱে ষ্টেচন। দ্বিতীয়টো ৰেলৱে ষ্টেচন হৈছে হাওৰা ৰেলৱে ষ্টেচন। তৃতীয়টো ৰেলৱে ষ্টেচন হৈছে নিউ জলপাইগুৰিৰ পৰা ঘুম দাৰ্জিলিঙলৈ আৰম্ভ হৈছিল নেৰগছ ৰেল লাইন। এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ ভাৰতৰ চতুৰ্থটো ৰেল ষ্টেচন। ভাৰতৰ চতুৰ্থটো ৰেল ষ্টেচন বুলি ক'লে আমাৰ উত্তৰ পূৰ্বাঞ্চল তথা উজনি অসমৰ তিনিচুকীয়া জিলাতে অৱস্থিত ডিব্ৰুগড় শদিয়া ৰেলৱেৰ কথা মই আপোনালোকৰ আগত কৈছোঁ। ডিব্ৰুগড় শদিয়া ৰেল ব্ৰিটিছ অসমৰ প্ৰথম ৰেল প্ৰতিষ্ঠান। মূলতঃ চাহ আৰু কয়লাৰ লগতে যাত্ৰী পৰিবহণৰ উদ্দেশ্য এই মিটাৰগছ ৰেলপথটো জন বেৰী হোৱাইট প্ৰতিষ্ঠানত গঠন হোৱা আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে নিৰ্মাণ কৰিছিল। ডিব্ৰুগড় শদিয়া ৰেলপথটো 1882 চনৰ 1 মে ডিব্ৰুগড় মোহনা ঘাটৰ পৰা জয়পুৰলৈ প্ৰথমখন ৰেল চলে। 1883 চনৰ 16 জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা 40 মাইল পথত এই ৰেল আৰম্ভ কৰে। 1945 চনত ডিব্ৰুগড় শদিয়া ৰেলৱে উদ্দেশ্যতে আৰু 1970 দশকত অবিভক্ত ডিব্ৰুগড় জিলাৰ 660খন চাহ বাগিচা উৎপাদিত সামগ্ৰী আৰু চাহ বাগিচাৰ বিভিন্ন যন্ত্ৰপাতি ৰচদ কয়লা আদি কঢ়িয়াবলৈ এজন চাহ খেতিয়ক আৰু অৱসৰপ্ৰাপ্ত সৈন্য বাহিনী বিষয়াজন জন বেৰী হোৱাইটৰ নেৰগছ ৰেলপথ খোলাৰ বাবে ভাৰত চৰকাৰৰ ওচৰত অনুমতি বিচাৰে। কিন্তু ভাৰত চৰকাৰে অনুমতি দিয়াত বেৰী হোৱাইটলৈ লণ্ডনলৈ গৈছিলে, মানে বিলাতলৈ গৈছিলে, গৈ থকা কোম্পানী পঞ্জীভুক্ত কৰে। মানে তেতিয়া ব্ৰিটিছ চৰকাৰৰ অধীনত আছিলে, সেইকাৰণে ৰেলৰ যিমান কাম কাজ হয় সেই কাম কাজবোৰ ব্ৰিটিছৰ তাত কৰা হয়। আৰু ভাৰত চৰকাৰে অনুমতি দিয়াত বেৰী হোৱাইটে লণ্ডনলৈ গৈ এটা কোম্পানী পঞ্জীভুক্ত কৰে, মানে কোম্পানী এটা অপেনিং কৰে। কিন্তু কোম্পানী স্বেচ্ছাচৰত কিনাত ৰাইজৰ আশা নোপোৱাত ৰাইজে সঁহাৰি নোযোৱাত লোকচানৰ ভৰি এই প্ৰচেষ্টাত বন্ধ কৰি দিয়া হয়। ৰেলপথ নিৰ্মাণ কৰি বিখ্যাত অভিযন্তা বেঞ্জামিন পিয়াঞ্চিয়ে ভায়েক ৰবাৰ্ট পিয়াঞ্চি আৰু এডৱাৰ্ড উইলিয়ামছক চৰ জমিন তদন্ত কৰিবলৈ উজনি অসমলৈ পঠিয়ায়। আৰু তেওঁলোকৰ প্ৰতিবেদনৰ ভিতৰতে চৰকাৰে ৰেলপথটো 1 মিটাৰ বহলকৈ নিৰ্মাণ কৰে আৰু কয়লা উৎপাদনৰ অনুমতি দিলে। বেঞ্জামিন পিয়াঞ্চিনে এই পৰিকল্পনাত সঁহাৰি দিবলৈ মান্তি হয়। সেইমতে 30 জুলাইত 1881 চনত আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানী গঠন কৰি ৰেলপথ নিৰ্মাণ কাম আৰম্ভ কৰা হয় আৰু 1 মে 1882 চনত ডিব্ৰুগড় জয়পুৰ ৰোডলৈ অসমৰ প্ৰথমখন ৰেল চলে। আৰু ইতিমধ্যে মাকুমলৈ এই মাকুম ষ্টেচনটোৰ কথা কৈছোঁ। এই ৰেল ষ্টেচনটো বহুতো বৈশিষ্ট্যৰে ভৰপূৰ, কিয়নো 1882 চনৰ 16 জুলাইত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ প্ৰথমখন ৰেল আৰম্ভ কৰে। এইটো এটা আমাৰ কাৰণে বৰ সুখবৰ, কিয়নো 1882 চনত 16 জুলাই তাৰিখে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন ৰেল আৰম্ভ হয়। এয়া ৰেল কিন্তু ব্ৰিটিছে নিৰ্মাণ কৰা এই ৰেলপথটো ভালদৰে মনোযোগ দিয়ক। এইটো ৰেল ষ্টেচনৰ পৰাই আৰম্ভ হৈছিল উত্তৰ পূৰ্বাঞ্চল তথা অসমৰ প্ৰথমখন ৰেল যাত্ৰা। এতিয়া ডিব্ৰুগড় শদিয়া ৰেলৱে বুলি জনাজাত। ডিব্ৰুগড় শদিয়া ৰেলৱে এটা সফল বাণিজ্যিক প্ৰতিষ্ঠান আছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সামৰিক প্ৰয়োজনত চৰকাৰৰ দ্বাৰা প্ৰচেষ্টাৰত পুঁজি বিনিয়োগ কৰি ইয়াৰ উন্নয়ন সাধন কৰা হয়। 1942 চনৰ 1 জানুৱাৰী আছাম বেংগল ৰেলৱে ইষ্টাৰ্ণ বেংগল ৰেলৱে লগাই চৰকাৰে বেংগল আছাম ৰেলৱে গঠন কৰে। আৰু 1945 চনৰ লিডু এণ্ড কোম্পানী মাৰ্ঘেৰিটা কয়লা খনিলৈ ৰেলপথখিনি লগতে ডিব্ৰুগড় শদিয়া ৰেলৱে চৰকাৰক কিনি লয় আৰু বেংগল আছাম ৰেলৱে ইয়াক চামিল কৰে। এই ঐতিহাসিক ৰেলপথটো কিন্তু বৰ্তমান উত্তৰ পূব সীমান্ত ৰেলৱে অন্তৰ্গত। এতিয়া মই কৈছোঁ 1942 চনৰ ৰেল মানচিত্ৰত অনুসৰি ডিব্ৰুগড় শদিয়া ৰেলৱে মুখ্য ৰেলপথটো ডিব্ৰুগড়ৰ পৰা আৰম্ভ হৈ লিডুত শেষ হৈছিল। মানে কি কৈছে, যেতিয়া 1942 চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ কথাখিনি কৈছোঁ, দ্বিতীয় বিশ্বযুদ্ধ মানচিত্ৰত এই ৰেল ষ্টেচনটো বিশেষ উল্লেখযোগ্য স্থান পাইছে। আৰু লগতে এই ৰেলপথটো
এই পথছোৱা মুখ্য ৰেল ষ্টেচনবোৰ হৈছে 1 নম্বৰ ডিব্ৰুগড় টাউন, 2 নম্বৰ চাবুৱা, তিনচুকীয়া, মাকুম, ডিগবৈ, মাৰ্ঘেৰিটা আৰু লিডু। এতিয়া আন এটা ৰেলপথ মানে মাকুম জংচনৰ পৰা আন এটা ৰেলপথ মানে কি হৈছে ডাঙৰি ফালে গৈছে। ডাঙৰি মানে শদিয়া চেপা খোৱালৈকে পৰ্যন্তলৈ গৈছে। এই মাকুম জংচনৰ পৰা আন এটা শাখা গৈছিল চৈখোৱা ঘাটলৈ, আৰু শাখাটোৰ মুখ্য ষ্টেচন আছিল বৰহাবজান, ডাঙৰি, ডুমডুমা, তালাপ, চৈখোৱা ঘাট। আৰু 1903 চনত আছাম বেংগল ৰেলৱে তিনচুকীয়ালৈ সম্প্ৰসাৰণ কৰা এই ৰেলৱে ষ্টেচনটো ডিব্ৰু শদিয়া ৰেলৱেলে আছাম বেংগল ৰেলৱে জংচনলৈ ৰূপান্তৰিত হৈছিল, আৰু সেই তেতিয়াই মাকুম ৰেল ষ্টেচনটো জংচনলৈ ৰূপান্তৰিত কৰা হয়। আৰু এই ৰেলৱে ষ্টেচনটো ভাৰতৰ উত্তৰ পূব সীমান্ত পূবত থকা একমাত্ৰ ৰেল জংচন। আৰু এই ৰেল জংচনটো মই আপোনালোকৰ আগত দেখাইছোঁ। কি সুন্দৰ, কি মনোৰঞ্জন এই ৰেলৱে ষ্টেচনটো আটক ধুনীয়াভাৱে ইয়াত আছে, তেওঁলোক দেখিছে। আৰু মই এই ৰেলৱে জংচনৰ চাৰিওফালে মই পৰিৱেশটো আপোনালোকৰ আগত দেখুৱাইছোঁ। এয়াই হৈছে ভাৰতৰ তথা চতুৰ্থটো ৰেল ষ্টেচন। এই ৰেলৱে ষ্টেচনটো ডিব্ৰু শদিয়া ৰেল ষ্টেচনৰ নামেৰে জনাজাত। আৰু এতিয়া এয়া দেখিছে টিকেট কাউণ্টাৰৰ ঘৰ আছে, ইয়াত জিৰণি কোঠা আছে। লগতে ইয়াত ষ্টেচনৰ প্লেটফৰ্ম পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। এয়া দেখাইছোঁ আপোনালোকৰ আগত। আজি আমি বলক পৰিভ্ৰমণ কৰোঁ ভাৰতৰ চতুৰ্থটো ৰেলৱে ষ্টেচন ডিব্ৰু শদিয়া ৰেলৱে ষ্টেচনৰ অন্তৰ্গত উত্তৰ পূব সীমান্ত ৰেলৱে অন্তৰ্গত এয়া হৈছে মাকুম জংচন, তিনচুকীয়া জিলাৰ মাজমজিয়াতে অৱস্থিত আমাৰ উত্তৰ পূব সীমান্ত ৰেলৱে অন্তৰ্গত এই জংচন। দেখিছে কি সুন্দৰ, কি মনোৰঞ্জন। এয়া যাত্ৰীসকলে আহিছে অন্য প্ৰান্তৰ পৰা। ইয়াত অসংখ্যভাৱে যাত্ৰী আহে। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ৰেল যাত্ৰীসকলে সঘনাই যাত্ৰা আৰম্ভ কৰে। এয়া এতিয়া মই উপস্থিত আছোঁ 2 নম্বৰ প্লেটফৰ্মত। এতিয়া আপোনালোকক লৈ যাওঁ বলক 1 নম্বৰ প্লেটফৰ্মলৈ। এয়া আপোনালোকক দেখুৱাইছোঁ উত্তৰ পূৰ্বাঞ্চলৰ তথা অসমৰ প্ৰথমটো ৰেল ষ্টেচন। আৰু এই ৰেলৱে ষ্টেচনটো হৈছে মাকুম জংচন ৰেলৱে ষ্টেচন। আৰু ইয়াত মই এতিয়া ৰেলৰ কাউণ্টাৰ তথা ৰেলৰ তালিকা, ইয়াত মানে কেনেকুৱা ধৰণৰ ট্ৰেইন অহা যোৱা কৰে মই কৈ গৈছোঁ। 75901 তিনচুকীয়া লিডু ডেমো পেচেঞ্জাৰ, 75911 তিনচুকীয়া ডাঙৰি ডেমো, 75906 ডিব্ৰুগড় টাউন লিডু ডেমো, 15603 কামাখ্যা লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ, আৰু 75903 ডিব্ৰুগড় টাউন লিডু ডেমো। এইকেইখন ট্ৰেইন মানে দৈনিক ৰেল অহা যোৱা কৰে। আৰু এতিয়া মই দেখুৱাইছোঁ ট্ৰেইনৰ চাৰিওফালে চাওক অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেল ষ্টেচন মাকুম জংচন। এয়া হৈছে উত্তৰ পূব সীমান্ত ৰেলৱে অন্তৰ্গত ভাৰতৰ উত্তৰ পূবৰ একেবাৰে শীৰ্ষত অৱস্থিত। এয়া হৈছে মাকুম জংচন। চাওক কি সুন্দৰ, চৌপাশটো ভালদৰে চাওক। এয়া হৈছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেলৱে ষ্টেচন। 1882 চনত ভাৰতৰ প্ৰথমটো ৰেলৱে ষ্টেচন 1853 চনৰ 16 এপ্ৰিল মুম্বাই ছত্ৰপতি শিৱাজী ৰেলৱে ষ্টেচন। দ্বিতীয়টো ৰেলৱে ষ্টেচন হৈছে হাওৰা ৰেলৱে ষ্টেচন। তৃতীয়টো ৰেলৱে ষ্টেচন হৈছে নিউ জলপাইগুৰি দাৰ্জিলিং হিমালয় ৰেলৱে। আৰু চতুৰ্থটো ৰেলৱে ষ্টেচন হৈছে ডিব্ৰু শদিয়া ৰেলৱে তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেলৱে ষ্টেচন তথা অসমৰ প্ৰথমটো ৰেলৱে ষ্টেচন মাকুম তথা তিনচুকীয়া পৰা ডিব্ৰুগড়লৈ আৰম্ভ হৈছিল। এয়া হৈছিলে আজি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেলৱে ষ্টেচন আপোনালোকৰ আগত দেখুৱালোঁ। আকৌ লগ পাম, কিন্তু লাইক আৰু কমেণ্ট এটা নিশ্চয় দিব। বাই বাই। অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেলৱে ষ্টেচন মাকুম জংচন 1 নম্বৰ প্লেটফৰ্ম আপোনালোকৰ আগত দেখুৱালোঁ। অলপ আগত 2 নম্বৰ প্লেটফৰ্মৰ আৰু অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰেলৱে ষ্টেচনৰ কিছু ইতিহাসৰ বিষয়ে ক'লোঁ। এই ৰেল ষ্টেচনৰ পৰা আৰম্ভ হৈছিল অসমৰ তথা উত্তৰ পূৰ্বাঞ্চললৈ প্ৰথমখন ৰেল গাড়ী। এই ৰেলগাড়ীখন এতিয়া উপস্থিত নাই, কিন্তু এই ৰেলপথটো বজগছ ৰেলপথলৈ ৰূপান্তৰিত কৰা হৈছে। আৰু এই ৰেলপথত একমাত্ৰ ৰেলগাড়ী চলে তিনচুকীয়া ডাঙৰি ৰেলগাড়ী। এয়া চাওক ব্ৰিটিছে নিৰ্মাণ কৰা এই প্লেটফৰ্মটো চাওক। সেই অতীজতে নিৰ্মাণ কৰা 1882 চনৰ 16 জুলাই তাৰিখে নিৰ্মাণ কৰা ব্ৰিটিছে নিৰ্মাণ কৰা এই প্লেটফৰ্মটো চাওক কি সুন্দৰ, কি মনোৰঞ্জন।
এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল তথা তিনিচুকীয়া জিলা তথা তিনিচুকীয়াবাসীৰ কাৰণে এক গৌৰৱ কঢ়িয়াই আনিছে এই ৰেল ষ্টেচনটোৱে। মই আগতে কৈছোঁ ভাৰতৰ প্ৰথমটো ৰেল ষ্টেচন 1853 চনৰ 16 এপ্ৰিল তাৰিখে আৰম্ভ হৈছিল মুম্বাই ছত্ৰপতি শিৱাজী ৰেলৱে ষ্টেচন। দ্বিতীয়টো ৰেলৱে ষ্টেচন হৈছে হাওৰা ৰেলৱে ষ্টেচন। তৃতীয়টো ৰেলৱে ষ্টেচন হৈছে